নমস্কাৰ বন্ধুসকল, 2020 আৰু 21 বছৰৰ ভোটৰ তালিকাত নাম আৰু ফটোসহ কেনেদৰে আপোনাৰ মোবাইলত ডাউনলোড কৰিব পাৰিব তাৰ বিষয়ে মই আজি এইটো ভিডিঅ'ত সকলোবোৰ ক'ম। গতিকে ভিডিঅ'টো অলপ স্কিপ নকৰি শেষলৈ চাই থাকিব। আৰু এটা সৰু ৰিকুৱেষ্ট, যদি চেনেলটোত নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি দিব। তাৰ বাবে আপুনি প্ৰথমে আপোনাৰ মোবাইলত যিকোনো এটা ব্ৰাউজাৰ অন কৰি ল'ব। তাত লিখিব nvsp.in বুলি লিখি সাৰ্চ বাৰত সাৰ্চ কৰি দিব। তাৰ পৰা এনেদৰে আপোনালোকৰ মাজলৈ এখন ইণ্টাৰফেচ খোল খাব, আৰু ইয়াৰে একদম তললৈ ডাউনলোড ইলেকশ্যন ৰোল PDF-ত ক্লিক কৰি দিব। দিয়াৰ পিছত ইয়াত আপোনাক ষ্টেট চিলেক্ট কৰিব দিব। মই এছামৰ সেইবাবে অসম চিলেক্ট কৰিছোঁ। তাৰপিছত গো অপশ্যনত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকৰ মাজলৈ এনেদৰে এখন ইণ্টাৰফেচ খোল খাইছে, আৰু ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব দিছে। মই মোৰ ডিষ্ট্ৰিক্ট সকলোবোৰ ডিটেইলছ ইয়াত বহুৱাই দিছোঁ। আপোনালোকৰ নিজৰ যিবোৰ ফিল আপ কৰিব দিয়ে সেইবোৰ আপুনি ফিল আপ কৰি ল'ব। সকলোখিনি ফিল আপ কৰা হোৱাৰ পিছত ইয়াত এই নম্বৰটো দিছে 42 আৰু 2 যোগ কৰিলে যিমান হয় তাৰে এনচাৰটো ইয়াত বহুৱাই দিব। সকলোৰে বেলেগ বেলেগ হ'ব। মই যোগ কৰি বহুৱাই দিছোঁ। তাৰপিছত এই ডাউনলোড হৈ গ'ল লিষ্টখন। ওপৰত ডাউনলোড হৈ গৈছে। এইখন ডাউনলোড হৈ গ'ল। আমাৰ কেন্দ্ৰত যিমানবোৰ ভোটাৰ আছে সকলোৰে নাম আৰু ফটোসহ ইয়াত আহি গৈছে। আপোনালোকৰো এনেদৰে আহি যাব।